হেৰা NRCৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হ'ল কিবা আখুৱাহ পাইছা নেকি? দাবী আপত্তি আৰু সংশোধনীৰ কাম 30 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি শুনিছোঁ। বলকচোন ভালদৰে NRCৰ অফিচতে জানি আহোঁ। ব'লা। কওকচোন কিদৰে সহায় কৰিব পাৰোঁ? NRCৰ সম্পূৰ্ণ খচৰাখনৰ দাবী আপত্তি সংশোধনীৰ প্ৰক্ৰিয়াটো যে আৰম্ভ হোৱাৰ কথা আছিল, কি হৈছে তাকে জানিবলৈ আহিলোঁ। যিসকল আবেদনকাৰীয়ে 31 আগষ্ট 2015ৰ ভিতৰত NRCৰ আবেদন জমা দিছিল, সেইসকল লোকে এতিয়া দাবী আপত্তি আৰু সংশোধনীৰ আবেদন জমা দিব পাৰিব। দাবী উত্থাপনৰ প্ৰক্ৰিয়াটোনো কি? NRCৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয়, তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব। আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি? যদি কোনো অযোগ্য ব্যক্তিৰ নাম NRCত সন্নিৱিষ্ট হয়, তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব। ছাৰ, কওকচোন। মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলোঁ, তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে? চিন্তাৰ কোনো কাৰণ নাই। আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব। দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব। তাৰমানে এইখন চূড়ান্ত NRC নহয়? নহয়, এইখনো খচৰা NRC। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত NRCখন প্ৰকাশ পাব। আৰু এই চূড়ান্ত NRCখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। NRC আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল। আহক আমি সকলোৱে একেলগে NRC উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ।